हेलो फ्रेंड्स स्वागतम जनाइছোঁ আমাৰ এই ইউটিউব চেনেললৈ। আজি মই এইটো বিষয়ত জনাব চেষ্টা কৰিম যে আপোনাৰ গাঁৱত কোনে কোনে বৃদ্ধ পেঞ্চন পাইছে অথবা পোৱা নাই। আপোনাৰ গাঁৱত যোনবিলাক বয়সস্থ মানুহ আছে সিহঁতে কিমান টকা পাইছে, সেই টকাটো একাউণ্টত আহিছে নে অহা নাই, এইকেইটা কেনেকৈ চেক কৰিব আজিৰ ভিডিঅ'ত মই এইটোৰ বিষয়ত জনাব চেষ্টা কৰিম। ঠিক আছে, আৰু এটা সৰু ৰিকুৱেষ্ট আছে যে এতিয়া পৰ্যন্ত যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব। ঠিক আছে, তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা এটা ৱেবছাইট খুলি ল'ব লাগিব আপোনালোকে www.nsap.nic.in। এইটো ৱেবছাইটত অন কৰিও আপোনালোকে যাব পাৰিব, নহ'লে মই ডিছক্ৰিপশ্যনত এইটো ৱেবছাইটৰ লিংক দি দিম, তাৰ পৰা ইয়াত গুচি আহিব। ঠিক আছে, তাৰপিছত ইয়াত অহাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আপোনালোকে ইয়াত আহি ষ্টেটটো দি দিব। ষ্টেটটো ইয়াৰ পৰা আসাম সিলেক্ট কৰি ল'ব, তাৰপিছত সাবমিট বটনটো ক্লিক কৰি দিব। সাবমিট বটনটো ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট আহি গ'ল। ঠিক আছে, ডিষ্ট্ৰিক্টত ইয়াত সিলেক্ট কৰি ল'ব আপোনাৰ কোনটো ডিষ্ট্ৰিক্টত হয়। এনে মই এটা ডিষ্ট্ৰিক্ট সিলেক্ট কৰি দেখাই দিছোঁ, বাক্সা সিলেক্ট কৰি লৈছোঁ। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ সাব ডিষ্ট্ৰিক্ট আহি গ'ল। সাব ডিষ্ট্ৰিক্টত আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট পৰে সেইটো সিলেক্ট কৰি ল'ব। মই ইয়াত বাক্সাই দি দিছোঁ। ঠিক আছে, তাৰপিছত ইয়াত আহি গ'ল। ইয়াত আপোনাৰ গ্ৰাম পঞ্চায়তটো কি পৰে, কি ৱাৰ্ডৰ, সেইটো দি দিব। মই ইয়াত আমবাৰী দি দিছোঁ, আমবাৰী। ঠিক আছে, এইটো দিয়াৰ পিছত আপোনাৰ ওচৰত এনেকুৱা এটা লিষ্ট খোল খাই আহিব। ইয়াত চাব পাৰিব আপোনাৰ গাঁৱত কোনে কোনে বৃদ্ধ পেঞ্চন পাইছে অথবা আপোনাৰ নগৰত কোনে কোনে বৃদ্ধ পেঞ্চন পাইছে। ইয়াত চাব পাৰিব ছেকশ্যন, অৰ্ডাৰ নাম্বাৰ, তাৰপিছত আহিছে এপ্লিকেণ্ট নেম, আপোনাৰ গাঁৱত কোনে কোনে পাইছে বৃদ্ধ পেঞ্চন সেইকেইটা আহি গ'ল। তাৰপিছত ইয়াত চাব পাৰিব ফাদাৰ, হাজবেণ্ড নেম। ঠিক আছে, তাৰপিছত ইয়াত চাব পাৰিব এজ, কিমান এজৰ মানুহে পাইছে বৃদ্ধ পেঞ্চন, এজ, জেণ্ডাৰ। তাৰপিছত লিখা আছে স্কিম, কি স্কিমৰ পৰা পাইছে। তাৰপিছত মোবাইল নাম্বাৰ, যাৰ যাৰ মোবাইল নম্বৰ দিয়া হৈছে তাৰকেইটা আহিব। তাৰপৰা IFSC কোড, এইটো চাব পাৰিব। তাৰপিছত ডিছবাৰ্চমেণ্ট মোড, এইটো চাব পাৰিব। তাৰপিছত PFMS ৰেজিষ্ট্ৰেড, কোনে কোনে ৰেজিষ্ট্ৰেড কৰিলে এইটো চাব পাৰিব। ঠিক আছে, ঠিক আছে নহয় বন্ধুসকল, এনেকৈ আপুনি আপোনাৰ গাঁৱত কোনে কোনে বৃদ্ধ পেঞ্চন পাইছে সেইকেইটা চব চাব পাৰিব ইয়াত। ঠিক আছে, তেনেহ'লে আজিলৈ ইমানেই। যদি এতিয়া পৰ্যন্ত আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো কৰি দিব ছাবস্ক্ৰাইব, লগতে বেল আইকন প্ৰেছ। বাই।